আজি আমি অসম চৰকাৰৰ পৰা বিনামূলীয়া যি সাইকেল বিতৰণ ছাত্ৰ-ছাত্ৰীৰ কাৰণে আমি আজি এইটো বিতৰণ কৰিছোঁ। ইতিমধ্যে আমি 10 জনক বিতৰণ কৰিলোঁ আমাৰ মোৰ উপস্থিতিত মধুৰাম লেকচাৰৰ উপস্থিতিত। বাকি যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোক আমি এতিয়া দি আছোঁ। আমাৰ সৰ্বমুঠ 177খন সাইকেল আহিছে আমাৰ স্কুলত ক্লাছ 9ৰ আৰু ইমানেই ষ্টুডেণ্ট আছিলে আৰু সম্পূৰ্ণৰূপে 177 আমি পাইছোঁ। বাকি ছাত্ৰ-ছাত্ৰীসকলক এতিয়া আমি তাত বিলাই আছোঁ। আমাৰ বহুত দূৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকল আহে, গতিকে তেওঁলোকে এই সাইকেল পোৱাৰ বাবে তেওঁলোকো বহুতখিনি তেওঁলোকৰ সুবিধা হ'ব, তেওঁলোকৰ অলপ কষ্ট কম হ'ব, নহ'লে খোজকাঢ়ি আহিব লাগে, বাট পথবিলাক ভাল নহয়। এতিয়া চাইকেলৰ দ্বাৰা তেওঁলোকে দৈনন্দিন যি যাত্ৰা এই যাত্ৰা তেওঁলোকৰ অলপ হ'লেও কিছু হ'লেও সকাহ তেওঁলোকে পাব। গতিকে এই চাগতে মই আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই আঁচনিখনৰ কাৰণে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মামালৈ ধন্যবাদ জনাইছোঁ আৰু বহুত ভাল লাগিছে। আমি আজি মামাই বিতৰণ কৰা চাইকেল পাইছোঁ। চাইকেলখন পাই বহুত ভাল লাগিছে। এই চেগতে মই মামালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ভাল লাগিছে। তাৰপিছত আমাৰ মামাই চাইকেলখন দিয়াৰ কাৰণে আমি বহুত সুখী। মামাক আমাৰ সকলো বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ মামালৈ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁ এনেধৰণে পদক্ষেপ যি ধৰণে লৈছে এই দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো ডাঙৰ এটা কি ক'ব এটা ৰেহাই, এটা সন্মান বুলি ক'ব লাগিব। কাৰণ বহুতোৱে পৰিয়ালে নিজৰ ছাত্ৰ ছাত্ৰী বা নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিবলৈ কাৰণে যিটো ভাল শিক্ষা অনুষ্ঠানত যিটো নাম ভৰ্তিকৰণৰ কাৰণে বহুত সুবিধা থাকে, যে অহা যোৱাৰ যিটো ব্যৱস্থা নথকাৰ কাৰণে, কিন্তু তেওঁ যেনেধৰণে পদক্ষেপ লৈছে যে সকলো দুখীয়া পৰিয়ালসকলেও এইখিনি সুবিধা পাইছে আৰু তেওঁলোকে যথেষ্ট শিক্ষাত বা আমাৰ স্কুলত আহি তেওঁলোকে ইয়াৰ ভাল শিক্ষাদান ল'ব পাৰিব। যাতে ভৱিষ্যত আমাৰ অসমতো যাতে সেই শিক্ষাৰ দ্বাৰা আমি আমাৰ অসমতো আমাৰ কাৰ্বি আংলঙতো ভাল এটা ৰাজ্য হিচাপে আমি গঢ়ি তুলিব পাৰিব। আজি প্ৰায় 3টামান স্কুল মই ভ্ৰমণ কৰিম। চাইকেল বিতৰণী সভা আছে বকলিয়া আমাৰ মোৰ সমষ্টিৰ অন্তৰ্গত। গতিকে মোৰ ফালৰ পৰা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাননীয় CM ছাৰ ডক্টৰ তুলিৰাম ৰংহাং, তেওঁলোকৰ পদক্ষেপ সেইখিনি লোৱাৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।